ক'ৰবাত বন্ধ কোঠাত মাতৃৰ গলিত মৃতদেহ গেলি পচি পোক লাগিছে। তেওঁৰ সন্তান হেনো উচ্চ শিক্ষিত, টকা পইচাৰ অভাৱ নাই। ক'ৰবাত বৃদ্ধা মাতৃক তেওঁৰ নিজৰ সন্তানে খুটাত বান্ধি বাটামেৰে কোবাইছে, দেহত গৰম পানী ঢালিছে। ক'ৰবাত পিতৃ মাতৃক দুয়োকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছে, ঘৰৰ পৰা উলিয়াই দিছে। ক'ৰবাত বৃদ্ধ পিতৃক জীয়াই থাকোঁতে গাঁতত পুতিব বিচাৰিছে আৰু সেই গাঁতটি পিতৃক নিজেই খান্দিব দিছে। কেইমাহমানৰ পৰা অসমৰ ছ'চিয়েল মিডিয়া উত্তাল এইবোৰ ঘটনাক লৈ। আপোনালোকে কেতিয়াও ভাবিছিলনে আমাৰ অসমতো ইমান নিদাৰুণ, অমানৱীয়, অমানসিক কিছুমান ঘটনা হ'ব বুলি? অসমত সন্তানৰ দ্বাৰা পিতৃ মাতৃ নিৰ্যাতিত হোৱা ঘটনা দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। কিছুমানে কয় যিজনী মহিলা গেলি পচি পেলাই বন্ধ কোঠাত আবদ্ধ হৈ আছিল, তেওঁ হেনো কাৰোবাৰ মাহীমাক। কিন্তু মই বাকী যিকেইজনৰ কথা ক'লোঁ, তেওঁলোক কিন্তু সন্তানৰ নিজৰ পিতৃ মাতৃ হয়। গতিকে এইবিলাক মাহীমাক, নিজৰ মাক, এইবিলাক ইয়াতে কথা নাহে। এইবিলাক আহে মানুহৰ মানসিকতা আৰু দায়িত্ববোধৰ ওপৰত। নমস্কাৰ, মই মুকুতা মজুমদাৰ, অধিবক্তা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানো আহক, পিতৃ মাতৃৰ স্ব-উপাৰ্জিত মাটি বাৰী সম্পত্তিত সন্তানৰ অধিকাৰ আছে নে নাই বা কিমান আছে। পিতৃ মাতৃৰ স্ব-উপাৰ্জিত অৰ্থাৎ নিজৰ উপাৰ্জনেৰে ঘটা মাটি বাৰী সম্পত্তিত, যি সম্পত্তি অফিচিয়েলি ৰেকৰ্ডভুক্ত হয়, যি মাটি বাৰী সম্পত্তিৰ আপুনি লিগেল অনাৰ হয়, আপোনাৰ স্বত্ব চাবিত্ব অধিকাৰ আছে, সেই সম্পত্তিত আপোনাৰ জীৱিত কালত সন্তানৰ কোনো ধৰণৰ অধিকাৰ নাথাকে। কিন্তু আপুনি লিগেলি অনাৰ হ'ব লাগিব। সকলোখিনি আপোনাৰ ঠিক ঠাক হ'ব লাগিব। আমাৰ সমাজখন পুৰুষ প্ৰধান, সেয়ে আমি সচৰাচৰ দেখা পাওঁ যে সকলোৰে মাটি বাৰী সম্পত্তিবিলাক স্বামীৰ নামতে নামজাৰি হৈ থাকে বা নথিভুক্ত হৈ থাকে। যদি কোনোৱে ভাবে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী সন্তানৰ দয়াৰ পাত্ৰ নহওক বা আনৰ দয়াৰ পাত্ৰ নহওক, তেতিয়াহ'লে আপুনি আপোনাৰ লগতে যুটীয়াভাৱে আপোনাৰ পত্নীৰ নামো সন্নিৱিষ্ট কৰিব পাৰে। যদি আপুনি সেয়া কৰিব নিবিচাৰে, তেতিয়াহ'লে আপুনি পত্নীৰ নামত এখন ৰেজিষ্টাৰ্ড উইল বা ৰেজিষ্টাৰ্ড ডিড কৰি দিব পাৰে। মনত ৰাখিব, উইল বা ডিড যিয়েই নহওক ৰেজিষ্টাৰ্ড কৰিব। কাৰণ ৰেজিষ্টাৰ্ড উইল বা ডিড কোনেও কেতিয়াও আৰু পিছত কোনো ধৰণৰ উল্টা পুল্টা কৰিব নোৱাৰে। যদি ডিড বা উইল ৰেজিষ্টাৰ্ড নহয়, তেতিয়াহ'লে পিছলৈকে কোনোবাই সেইখন চেলেঞ্জো কৰিব পাৰে। যদি পিতৃৰ নামত মাটি বাৰী সম্পত্তি হয়, তেওঁৰ মৃত্যুৰ পিছত ৱাৰিছ হিচাপে তেওঁৰ পত্নী আৰু সন্তানসমূহৰ নাম আহিব আৰু সেই মাটি বাৰী সম্পত্তিৰ ভাগ বাটোৱাৰা তেওঁলোকৰ মাজত হ'ব। যদি কোনোৱে বিচাৰে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে সমগ্ৰ সম্পত্তিৰ অধিকাৰী হওক আৰু পত্নীৰ মৃত্যুৰ পিছতহে সন্তানসমূহ ৱাৰিছ ৰূপে আহক আৰু সেই সম্পত্তিৰ ভাগ বাটোৱাৰা হওক, তেতিয়াহ'লে আপোনালোকে এই তিনিটা কাম কৰিব পাৰে। নিজৰ লগতে যুটীয়াভাৱে পত্নীৰ নাম সন্নিৱিষ্ট কৰক, নহ'লে ৰেজিষ্টাৰ্ড উইল কৰক, নহ'লে ৰেজিষ্টাৰ্ড ডিড কৰক। এতিয়া আহোঁ এটা বেলেগ কথালৈ, যিটোৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। আপোনাৰ সন্তানে যদি, যিকোনো পিতৃ মাতৃৰ সন্তানে যদি অমানসিক, অমানৱীয়, শাৰীৰিক মানসিক নিৰ্যাতন আপোনালোকক কৰে, যেতিয়া আপোনালোকৰ সহ্যৰ সীমা পাৰ হৈ যায়। সহ্যৰ সীমা পাৰ হৈ যোৱাৰ কথাটো এইকাৰণে ক'লোঁ যে পিতৃ মাতৃৰ কাৰণে সকলো সন্তান কিমান আপোন হয় তাক কোৱাৰ হয়তো কোনো ধৰণৰ দৰকাৰ নপৰে। সন্তানসমূহ পিতৃ মাতৃৰ জীৱন হয়, উশাহ হয়, কিন্তু তাৰ পিছতো কিছুমান সন্তানে এইবোৰ নুবুজি বিপথে পৰিচালিত হয় বিভিন্ন কাৰণত। আৰু তাৰ পিছতেই তেওঁলোকে পিতৃ মাতৃক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰে। এতিয়া তেনেকুৱা সন্তানক আপুনি আপোনাৰ মাটি বাৰী সম্পত্তিৰ পৰা বেদখল কেনেকৈ কৰিব? আপুনি যদি আপোনাৰ সেই বিপথে পৰিচালিত হোৱা সন্তানক আপোনাৰ মাটি বাৰী সম্পত্তিৰ পৰা বেদখল কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰথমতে এখন লিগেল ন'টিচ দিব পাৰে।
যিকোনো পেপাৰত এটা ঘোষণা দিব পাৰে যে আপুনি আপোনাৰ অমুক নামৰ সন্তানক আপোনাৰ মাটি বাৰী সম্পত্তিৰ পৰা বেদখল কৰিছে। আপোনাৰ জীৱিতকালত তেওঁ কোনো ধৰণৰ সম্পত্তি আপোনাৰ লগত থাকিব নোৱাৰিব, মানে বেদখল কৰা হৈছে, একেলগে থাকিব নোৱাৰিব, যিহেতু একেলগে থাকিলে তেওঁ আপোনালোকক মাৰপিট কৰে বা বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। যদি এইখিনি কৰাৰ পিছতো তেওঁ ঘৰৰ পৰা ওলাই নাযায়, তেতিয়াহ'লে আপুনি চিভিল কোৰ্টত এটা ইভিকশ্যন শ্বুট কৰিব পাৰে। যদি আপোনাৰ তথ্য পাতি প্ৰমাণ সকলো আপোনাৰ ফালে ঠিক ঠাক থাকে, তেতিয়াহ'লে অনাৰেবল কোৰ্টে এটা আপোনাৰ পক্ষে হুকুমদান দিব। তেতিয়া আপোনাৰ সন্তানক আপুনি আপোনাৰ মাটি বাৰী সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে। যদি তথাপিও তেওঁ ঘৰৰ পৰা নোলায়, তেতিয়াহ'লে আপুনি এটা এক্সিকিউশ্যন কেছ ফাইল কৰিব পাৰিব। তেতিয়া আপোনাক অনাৰেবল কোৰ্টে পুলিচৰ সহায়ত আপোনাৰ সন্তানক বেদখল কৰিব। এইটো হৈছে আইনৰ কথা। সকলো সন্তান বেয়া নহয়। যিবোৰ বিপথে পৰিচালিত হৈছে বিভিন্ন কাৰণত, আমি তেওঁলোকক সুপথে পৰিচালিত কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব। সকলোৱে নিজৰ অধিকাৰ জানক আৰু সেই অধিকাৰ প্ৰয়োজন সাপেক্ষে প্ৰয়োগ কৰক। 2022 চনত মুম্বাই হাইকোৰ্টে এটা উল্লেখনীয় জাজমেণ্ট দিছে এই টপিক লৈয়ে, যে পিতৃ মাতৃৰ স্ব-উপাৰ্জিত সম্পত্তিত, মাটি বাৰী সম্পত্তিত সন্তানৰ অধিকাৰ আছে নে নাই। এই জাজমেণ্ট লৈ, এই ঘটনা লৈ, এইটো টপিক লৈ এদিন আহিম আকৌ আপোনালোকৰ মাজলৈ আলোচনা কৰিম। অৱশেষত আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, মোৰ এই পেজটি লাইক কৰক, ফ'ল' কৰক, আপোনাৰ মতামতসমূহ কমেণ্টত জনাওক আৰু মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰক। কাৰণ আপোনালোকৰ শ্বেয়াৰ কৰিলেহে মোৰ বাবে এই পেজটি মই যি কাৰণত খুলিছোঁ সেই উদ্দেশ্যটো সফল হ'ব। মোৰ উদ্দেশ্য হ'ল সমূহ অসমবাসীৰ মাজত, সৰ্বসাধাৰণৰ মাজত আইনৰ বেছিক যিখিনি নলেজ আছে সেইখিনি শ্বেয়াৰ কৰাটো। আপোনালোকে যদি এই ভিডিঅ' শ্বেয়াৰ কৰে, তেতিয়াহে সকলোৰে মাজত এই ভিডিঅ'টো যাব আৰু সকলোৱে অলপ হ'লেও মই ভাবোঁ যে উপকৃত হ'ব। সকলোৱে নিজৰ অধিকাৰ জানক, প্ৰয়োজন সাপেক্ষে সেই অধিকাৰ সাব্যস্ত কৰক। কিন্তু এটাই অনুৰোধ, আপোনালোকে যাতে অনাহকত কাকো মিছা অপবাদ দি পেলাই আইনৰ আশ্ৰয় নলয়। সকলোৱে সুৰক্ষিত থাকক। জীৱন দুদিনীয়া আৰু জীৱনটো ধুনীয়াকৈ উপভোগ কৰক। ধন্যবাদ।